Hello everyone, welcome back to my new vlog. আজি vlogটো ঘৰৰ পৰাই একদম ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ। আজি মই বহুত জলদি হাৰ পালোঁ। এয়া দেখিছেনে পুৰা নিয়ৰ হৈ আছে আৰু এইকেইদিন বহুত ঠাণ্ডা পৰিছে যিহেতু বৰষুণো দিছিল। এতিয়া মই ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাই যাব। আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে মই কুমলীয়া লাওৰ বাকলিৰ চাটনিৰ ৰেচিপিটো দেখাম বুলি। এইটো চাই লওক আপোনালোকে। কুমলীয়া বাকলিটো ল'ব, তেতিয়া খাবলৈ বেছি টেষ্টি হয়। এইফালে লাও চব্জি মই বনাই আছোঁ, এইফালে কুকাৰত ভাত ৰেডি। এয়া মই চাটনিখিনি বনাবলৈ নহৰু, আদা আৰু জলকীয়া এনেদৰে লৈ লৈছোঁ। ৰেচিপিটো চাই যাব আগলৈ। এই চাটনিটো বনাবলৈ আপোনালোকে কুমলীয়া লাও ল'ব পাৰে। বুঢ়া লাওটো ল'লে ইমান টেষ্টি নহয় মানে। কুমলীয়া লাওৰ বাকলিটো ল'ব, অলপ টাইম ফ্ৰাই কৰি ল'ব, মানে লাও চালটো অলপ ব্লেক ব্লেক পালৈকে। সেইকাৰণে অলপ অলপ ব্লেক হৈ গ'ল, ব্লেক মানে কি আৰু অলপ দিছে। এতিয়া বন্ধ কৰি দিম, তাৰপিছত ঠাণ্ডা হোৱাৰ পাছত মিক্সি দি দিম। অলপ ঠাণ্ডা কৰি দিব মিক্সি। লাও চাটনি ৰেডি হৈ গ'ল, বহুত টেষ্টি হয় খাবলৈ। যোনে যোনে এইটো ট্ৰাই কৰি পোৱা নাই এবাৰ বনাই খাই চাব, টেষ্টি হয় খাবলৈ। ৰাতিপুৱাই ভাত খাই মেলি আজৰি হৈ দুপৰীয়া টাইমত মোৰ এনাই মা আমি গোটেইকেইজনী পথাৰলৈ বুলি গ'লোঁ। পথাৰত মানে ঘৰৰ ওচৰৰ খুৰীহঁতে ধান কাটি আছে যে, আগৰ ভ্লগত কৈছিলোঁ। তো তালৈকে বুলি আমি গ'লোঁ। আজি ভাবিলোঁ টেঙা এটাকে খাওঁ, সেই এতিয়া আমি গৈ আছোঁ। বহুত বোকা পানী হৈ গ'ল। ইমান বৰষুণ দিছে আকৌ। এয়া মোৰ মায়ে টেঙা বাকলি গুচাই আছে। পথাৰত এনেকৈ ৰ'দত টেঙা খাই ভাল লাগে, সেইকাৰণে আমি খাবলৈ বুলি আহিলোঁ। আবেলি টাইমত মোৰ ভণ্টিহঁত আহিল, তো ভাবিলোঁ ওলাই যাওঁ অলপ বুলি। সেই আমি তিনিজনী এটা স্কুটিত ওলাই গৈ আছোঁ। চাই যাব আমি ক'লৈ যাওঁ। আমি পূৰা ডিছকাছ কৰি গৈ আছোঁ এতিয়া ক'লৈ যাম বুলি, কাৰণ ডিগবৈতো গোটেইবোৰ জেগা চোৱাই হ'ল। ভাবিলোঁ নোযোৱা এডোখৰলৈ যাওঁ বুলি। মই গৈ পাইছোঁ, এতিয়া ভণ্টিহঁতকো লৈ গ'লোঁ মাৰ্ঘেৰিটা ওচৰলৈ। আমি গৈ আছোঁ চিংফো ইক' লজলৈ। আমাৰ ঘৰৰ পৰা 10 কিলোমিটাৰমান হয়। ভণ্টিহঁতে অহা নাছিল বাবে তেওঁলোকক লৈ আহিলোঁ। মোৰ আগৰ ভ্লগত দিছোঁ, আপোনালোকে চাইছে চাগে। আমি এতিয়া চিংফো ইক' লজ পালোহি। মই ভালদৰে ভিডিঅ' নকৰিলোঁ, এনেই অলপ কৰিলোঁ, কাৰণ মোৰ আগৰ ভ্লগত দিয়া আছিলে। তাৰ পৰা ওলাই আমি ধুনীয়া ভিউ এটা দেখিলোঁ, তো তেওঁলোকে ক'লে ৰখোঁ বুলি। সেয়ে আমি তাত অলপ টাইম ৰখিলোঁ, ফটো ভিডিঅ' তুলিলোঁ। আমি এতিয়া পথাৰৰ মাজত ঘূৰি ফুৰিছোঁ। পথাৰ উইথ পাহাৰ ভিউ। আমাৰ ঘৰৰ পাছফালে পথাৰ আছে, কিন্তু ইয়াত পাহাৰৰ ভিউটো নাই, হয়নে? সেইকাৰণে পাহাৰৰ ভিউটো লৈ পথাৰলৈ আহিছোঁ। আমি এই পথাৰৰ পৰা পাহাৰৰ ভিউটো দেখি অলপ টাইম ৰখিলোঁ। আমি চিপছ, ক'ল্ড ড্ৰিংক তেনেকৈ লৈ গৈছিলোঁ, তাতে খালোঁ গোটেইকেইজনী বহি।
আমি তাৰ পৰা ওলাই এতিয়া ডিগবৈ ফালে গৈ আছোঁ। এয়া হৈছে ডিগবৈ ৰিফাইনেৰী। সকলোৱেতো গম পায় ডিগবৈ অইল ৰিফাইনেৰীৰ কাৰণে বিখ্যাত। তাৰ পাছত আমি ৰেষ্টুৰেণ্ট এখনত সোমালোঁ, ভাবিলোঁ কিবা এটা খাই যাওঁ বুলি। ভাল লাগিছে ন? নেচাৰেল নেচাৰেল। ৱাছৰুমৰ ভিতৰত ইমান কিউট ধুনীয়া লাগিছে ইয়াক দেখিবলৈ। ৰেষ্টুৰেণ্টখন বহুত ধুনীয়াকৈ ডেক'ৰেট কৰিছে। মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ। আমি চিচি ফ্ৰাইজ আৰু নুডলছ আৰু ৰাইচ এনেদৰে অৰ্ডাৰ দিলোঁ খাবলৈ। তাৰপাছত খাই মেলি আকৌ আমি ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ। ঘূৰি আহোঁতে সন্ধিয়া হৈ গ'ল, সেইকাৰণে অলপ ঠাণ্ডা লাগিলে, সেইকাৰণে মই ষ্টলখন এনেদৰে লৈ ল'লোঁ। ঘৰ আহি পায়ে মই আজি ডিনাৰৰ কাৰণে হাঁহৰ লগত ulkobi বনাম বুলি ৰেডি কৰিলোঁ। এয়া মই আপোনালোকক ৰেচিপিটো দেখাইছোঁ, চাই যাব আপোনালোকে। ফাইনেলি আমাৰ ডিনাৰ হাঁহৰ লগত ulkobi ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰি চাব, যিসকলে খাই পোৱা নাই। বহুত টেষ্টি আছিল খাবলৈ আমাৰ ডিনাৰটো। আজিৰ ভিডিঅ'টো ইমানেই আছিল, আশা কৰোঁ সকলোৱে চাই ভাল পালে। থেংক ইউ ভিডিঅ'টো চাই থকাৰ বাবে।